আজি এটা বৰ ধুনীয়া সপোন দেখিলো নহয়। সপোন? তই দেখিলি সপোন, মোক পিন্ধালি গামোচা। কচোন ক, কি সপোন দেখিলি? তই যে আজি প্ৰধানমন্ত্ৰী হোৱা সপোন দেখিলো। মজা। তই প্ৰধানমন্ত্ৰী হলে কি কি আঁচনি বনাবি কচোন ক। প্ৰধানমন্ত্ৰী হলে আঁচনি? তই সেই সপোন দেখিলি কচোন, আৰু সপোনত কি কি দেখিলি, কি আঁচনি বনাইছে? সপোনত আঁচনি চাচনি নাই, প্ৰধানমন্ত্ৰী তইহে বনাব লাগিব আঁচনি। মই বনাব লাগিব? আঁচনি ৰ আঁচনি, এই আঁচনি। তয়ো তাৰমানে টুপিহে পিন্ধালি? এতিয়াতো মাৰ্কেটত সেইটোৱে চলি আছে। নিৰ্বাচনৰ আগত ৰাইজক পিন্ধাব লাগে বাৰু টুপি, নিৰ্বাচনৰ পিছত আম্বানী আদানীক দিব লাগিব কোটি কোটি। তেতিয়াহে মই হৈ থাকিব পাৰিম প্ৰধানমন্ত্ৰী। পৰিৱৰ্তন